আপোনালোকক এটা সৰুকৈ আমি প্ৰেছ ব্ৰিফিং দিবলৈ ওলাইছোঁ, যিটো যোৱা 6 জুলাই তাৰিখে এটা ঘটনা হৈছিলে। এগৰাকী মহিলা, তেওঁ মিচিং হৈ আছিলে। মিচিং হৈ থকাৰ পিছত এটা মিচিং এণ্ট্ৰি দিলে, ৰিপৰ্ট দিলে। ৰিপৰ্ট দিয়াৰ পিছত হাজবেণ্ডে দিলে। তাৰপিছতে যিটো কেছ ৰেজিষ্টাৰ হ'ল, শুনা পাইছে না? তো কলাইগাঁও PS কেছ নাম্বাৰ 65/20 আণ্ডাৰ ছেকশ্যন 376 302/201 IPCত এটা ডেড বডি পোৱাৰ পিছত কেছ ৰেজিষ্টাৰ হৈছে। সকলোৱে জানে আপোনালোকে। তেখেত আছিলে নয়নতৰা চহৰীয়া, মহিলাগৰাকী 53 ইয়াৰ্ছ অল্ড। যেতিয়া আমি তেওঁৰ ডেড বডি পোৱা গ'ল এখন স্কুলৰ এটা ক্লাছৰুমৰ ভিতৰত, তেতিয়া আমি গোটেইখিনি চালি জাৰি চালোঁ। লগে লগে পিঅ'ত সকলোবিলাক গ'ল। পুলিচৰ যিখিনি নিয়ম তেনেকৈ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে। কৰাৰ পিছত আমি বহুতখিনি ঘটনাস্থলীতে ক্লু কিছুমান পালোঁ। যিখিনি আমি পাব লাগে সেইখিনি পালোঁ। তাৰপিছত ইয়াতে CID টিমক মাতা হ'ল ফৰ ফিংগাৰপ্ৰিণ্ট কালেকশ্যন, ফিংগাৰপ্ৰিণ্ট ল'বৰ কাৰণে, ফুটপ্ৰিণ্ট ল'বৰ কাৰণে, আৰু ফৰেনচিকৰ টিমো মাতা হৈছিলে। এই যিবিলাক চেম্পলছ আছে, চেম্পল কালেকশ্যনৰ কাৰণে, যাতে আমাৰ ইনভেষ্টিগেশ্যনটো ভালদৰে হয় আৰু আমি সফলতাৰে প্ৰচিকিউশ্যনটো দিব পাৰোঁ। কাৰণ অকল ইনভেষ্টিগেশ্যন কৰি মানুহক এৰেষ্ট কৰি পঠালেই নহ'ব, যাতে তেওঁলোকৰ সফলভাৱে আমি প্ৰচিকিউশ্যনটো কৰিব পাৰোঁ। গতিকে সেইবাবে ফিংগাৰপ্ৰিণ্ট লোৱা হ'ল, ফুটপ্ৰিণ্ট লোৱা হ'ল, আৰু ডগ স্কোৱাডো মাতা হৈছিলে। তাৰপিছত ফৰেনচিকৰ চেম্পল কালেকশ্যন কৰা হ'ল, PM কৰা হ'ল। এই গোটেইখিনি কৰাৰ পিছত মোৰ ফালৰ পৰা আমি ছুপাৰভাইজ কৰি আছোঁ কেছটো, বাৰে বাৰে আহিছোঁ ইয়াতে। SP আৰু তেওঁৰ টীমটোৱে গোটেইখিনি ইয়াতে লাগি পৰিল। এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিয়া হ'ল। ইয়াতে অকল SP বুলিয়ে নহয়, SP তেওঁ এডিশ্যনেল SP আছে, DSP বৰ্ডাৰ আছে, SDPO আছে, OC2 আছে, আৰু বিভিন্ন ইয়াৰে ছিনিয়ৰ অফিচাৰসকলক লগ লাগি তেওঁলোকে এটা টীম গঠন কৰি দিলে। এই টীমটোৱে এই ঘটনাটো যিহেতু অতিকৈ নৃশংস ধৰণে এগৰাকী মহিলাক হত্যা কৰা হৈছে, এই টীমে যাতে কোনো কথাত কোনো ক্লু সাৰি যাব নোৱাৰে তেনেকৈ তেওঁলোকে ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিলে। কৰাৰ পিছতে আমি তেওঁলোকে দিনে ৰাতিয়ে লাগি থাকিলে, লাগি চ'ৰ্চ ইনফৰমেশ্যন পালে। মই সেই ঘটনাস্থলীৰ দিনাই আপোনালোকক কৈছিলোঁ, যোনে সুধিছিলে, যে আমাৰ চাইণ্টিফিক এভিডেন্স আৰু হিউমেন ইণ্টেলিজেঞ্চ এই গোটেই দুইটাৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়িম। তেতিয়া আমি কমিট কৰিছিলোঁ যে এইটো ডিটেকশ্যনটো হ'বই। গতিকে সেইটো হিচাপত আমি গম পালোঁ, নানা ধৰণৰ চ'ৰ্চৰ পৰা গম পাই পেলাই আমি এতিয়ালৈকে বৰ্তমান যিখিনি এভিডেঞ্চেছ পাইছোঁ, এই এভিডেঞ্চেছৰ ওপৰত ভিত্তি কৰি আমি মহিলাগৰাকীৰ স্বামী শ্ৰী উপেন্দ্ৰ বৰুৱা, তাৰপিছত শ্ৰী হীৰকজ্যোতি বৰুৱা, তেওঁৰ মহিলাগৰাকীৰ ল'ৰা, তাৰপিছত এজন আছে শ্ৰীমতী যশোধা ৰাভা, যিগৰাকীয়ে তেওঁলোকক সহায়িকা হিচাপে, ঘৰুৱা সহায়িকা হিচাপে কাম বন কৰি দিছিলে, আৰু এজন মহম্মদ নেৱাজী হুছেইন। তেওঁলোকক আমি বহুতখিনি এভিডেঞ্চেছ পোৱাৰ পিছত তেওঁলোকক এৰেষ্ট কৰা হ'ল, কোৰ্টত হাজিৰ কৰা হ'ল, আৰু কোৰ্টত এটা প্ৰেয়াৰ দিয়া হৈছিলে তেওঁলোকক ৰিমাণ্ডৰ কাৰণে। গতিকে তেওঁলোকৰ আমি 7 দিনৰ ৰিমাণ্ড পাইছোঁ ফৰ কাষ্টডিয়েল ইণ্টাৰগেশ্যন। কাৰণ আমি কেছটো আৰু বহুতখিনি আগবাঢ়িব লাগে, যাতে ইনভেষ্টিগেশ্যনটো ইয়াতে থমকি নৰয়, যে আমি এনেকুৱা ধৰিলোঁ বুলিয়ে যে আমাৰ কৰ্তব্য শেষ হ'ল এইটো নহয়। ইয়াৰ ওপৰত বহুতখিনি কথা আছে, যে আমি FSL ৰিপৰ্ট কালেক্ট কৰিব লাগিব, ফিংগাৰপ্ৰিণ্ট কালেক্ট কৰিব লাগিব। এইখিনিৰ ওপৰত
সাইণ্টিফিক এভিডেন্সখিনি আমি মিলাব লাগিব। গোটেইখিনি যেতিয়া আমাৰ লাইনত আহি যাব তেতিয়া আমি প্ৰচিকিউশ্যনটো সফল বুলি আমি ধৰিব পাৰিম আৰু যাতে তেওঁলোকে কোনো আইনৰ সুৰুঙা লৈ পেলাই যাতে ভৱিষ্যতে সাৰি যাব নোৱাৰে এনেকুৱা ধৰণে আমি কেছটো আগবাঢ়িব লাগিব। এই ক্ষেত্ৰত মই ডিষ্ট্ৰিক্ট পুলিচক অশেষ ধন্যবাদ জনাইছোঁ। আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ SP ৰিপুল দাস তেওঁ খুব ক্ষিপ্ৰতাৰে আৰু নিজে থাকি প্ৰত্যেকটো ষ্টেপত নিজে থাকি তেওঁ গোটেই টীমটো লগত লৈ কামখিনি কৰি গৈছে আৰু কৰাৰ কাৰণে আজি সফলতাৰে আমি এইখিনি উলিয়াব পাৰিছোঁ আৰু বাকী থকা যিখিনি আছে সেইখিনি আমি গোটেইখিনি আমি কৰি ল'ম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু এতিয়াও বস্তুটো আণ্ডাৰ ইনভেষ্টিগেশ্যন, গতিকে ইয়াতকৈ বিশেষ আৰু বেছি আমি আপোনালোকৰ আগত ক'ব নোৱাৰোঁ, কাৰণ ইয়াত এটা ইণ্টাৰেষ্ট আছে, প্ৰচিকিউশ্যনৰ ইণ্টাৰেষ্টৰ কাৰণে আমি এইটো কথা বৰ বেছি আপোনালোকক ক'ব নোৱাৰোঁ। কিন্তু এটা কথা সঠিক যে আমি যিটো লাইনত আগবাঢ়ি গৈ আছোঁ সেইটোত আমি প্ৰচিকিউশ্যনটো সফলভাৱে আমি দিব পাৰিম আৰু গোটেই সফলতাৰ মই ক্ৰেডিটটো আমাৰ SP ৰিপুল দাসক দিছোঁ আৰু তেওঁৰ টীমক দিছোঁ, যি টীমে অহৰ্নিশা এই ক'ভিড এনেকুৱা কামৰ উপৰিও এইটো অতি গুৰুত্ব সহকাৰে লৈছে, লৈ পেলাই ক্ষিপ্ৰতাৰে এইখিনি বস্তু উলিয়াই দিছে। প্ৰথম কথা, যেতিয়াই মহিলাগৰাকীক আমি যিটো কণ্ডিশ্যনত পাইছিলোঁ, মহিলা এগৰাকী যেতিয়া মাৰ্ডাৰ হয় তেতিয়া মানুহে গম পায় যে এইটো বোধহয় ৰেপ হ'ব পাৰে নেকি। তাৰপিছতে দেখিছোঁ এচিডৰ জাতীয় বস্তুৰে মহিলাগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণ নষ্ট কৰি পেলোৱা হৈছে। কিন্তু ইয়াতে এটা কথা মই কওঁ যে কিছুমান কথা ইন এডভান্স মানুহে কৈ দিয়ে। মোক প্ৰথমতে সুধিছিলে যে এনেকুৱা অস্বাভাৱিক ধৰণে মাৰ্ডাৰ কৰিছে কিয়। মই কৈছোঁ মাৰ্ডাৰটো মাৰ্ডাৰ অস্বাভাৱিকেই, তাত স্বাভাৱিক হ'বই নোৱাৰে। তাৰপিছতো কিছুমান মিডিয়াত কৈছে যে এনেকুৱা ধৰ্ষণ কৰি হত্যা কৰা হৈছে, তেনেকৈ কৰিলে অলপ কিছুমান এনেকুৱা ধৰণৰ নিজৰভাৱে ট্ৰায়েল কৰিছে, ট্ৰায়েল কৰি কিছুমান ফল্ছ ৰিপৰ্ট উলিয়াই দিছে, মিছলিডিং। কিন্তু এতিয়া কথা হ'ল আমি এটা টীম হৈ কাম কৰিছোঁ পুলিচৰ মানুহে, আৰু আমাৰ ছুপাৰভিজন বহুত কথা আছে, প্ৰত্যেকটো লেভেলত ছুপাৰভাইজ হয়। SP লেভেলত ছুপাৰভাইজ কৰিছে, মোৰ লেভেলত ছুপাৰভাইজ কৰিছে, IGP লেভেলত ছুপাৰভাইজ কৰিছে। তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক আছে, CID দিয়া ট্ৰেইনিং বা আমাৰ লৈ পেলাই আমি এইখিনি কামটো তেনেকৈহে আগবাঢ়ি গ'লোঁ। গতিকে আমি পিঅ'ত ভিজিট কৰিয়ে ডেড বডিটো চাই পেলাই আপোনালোকক ক'ব নোৱাৰোঁ যে এইটো মাৰ্ডাৰ হৈছে বা এইটো মাৰ্ডাৰ হৈছে বুলি ক'বও পাৰিম, কিন্তু ৰেপ হৈছে বুলি আমি সঠিকভাৱে ক'ব নোৱাৰোঁ, ছাছপেক্ট কৰোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু যিহেতু এতিয়া আমি এটা দিশেৰে আগবাঢ়ি গৈ আছোঁ, সকলোকে এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ যিখিনি এতিয়ালৈকে কৰিছোঁ তাত সফলতা পাইছোঁ, আৰু সফলতা পাবলৈ আৰু অলপ বাকী আছে, যাতে সকলোৱে আমাক সহযোগ কৰে আৰু ইয়াতকৈ বেছি ইনভেষ্টিগেশ্যনৰ ভিতৰৰ কথাখিনি আমি ক'বলৈ পৰা। মই SPক ক'ম তেখেতৰ ফালৰ পৰা দুটামান কথা ক'ব লাগে। কিবা সুধিব লগা আছে নেকি আপোনাৰ? 376টো দিলে তো এইটো মই এতিয়াই নকওঁ যে এইটো ৰেপ হৈছে নে নাই হোৱা, কাৰণ এইটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে। কিন্তু প্ৰিলিমিনাৰী ষ্টেজ, যেতিয়ালৈকে আমাৰ চাইণ্টিফিক ৰিপৰ্ট নাহে, চাইণ্টিফিক ৰিপৰ্ট ইনক্লুডছ PM ৰিপৰ্ট, FSL ৰিপৰ্ট, এইবিলাক ৰিপৰ্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি এইটো কথা ক'ব নোৱাৰোঁ। আমি যেতিয়া চাৰ্জশ্বিট দাখিল কৰিম, মানে ফাইনেল প্ৰতিবেদন যেতিয়া আমি কোৰ্টত দাখিল কৰিম, তেতিয়াহে আমি এইটো 376 আহিব নে এইটো আমি উঠাই দিব লাগিব নে আৰু অন্য কিবা ছেকশ্যন এড কৰিম, তেতিয়া আহিব এইটো বস্তু। গতিকে ইনভেষ্টিগেশ্যনৰ পৰ্যায়ক্ৰমে যিখিনি বস্তু আমি কালেক্ট কৰি গৈ থাকিম, কেছ ডায়েৰীত লগাই গৈ থাকিম, তাৰ ওপৰত ভিত্তি কৰিব। এতিয়ালৈকে PM ৰিপৰ্ট অহা নাই। আমি ভিতৰুৱা কথাটো বহুত বেছি ডিছক্ল'জ নকৰোঁ, কাৰণ কথা হ'ল কি, একো চাইণ্টিফিক ৰিপৰ্ট নাহালৈকে আমিতো কৈ দিব নোৱাৰোঁ নহয়। মেডাম, যিটো মাৰ্ডাৰ কৰিছে ক্লাছৰুমৰ ভিতৰতে হৈছে নে বাহিৰত?
এতিয়াতো চাইন এণ্ড চিমটম দেখাৰ ফালৰ পৰা মানে ডেড বডিটো ক'ৰবাত মাৰ্ডাৰ কৰি পেলাই আনি ইয়াত থৈছে দুটা কথা হ'ব পাৰে আৰু নহ'লে ইয়াতে মাৰ্ডাৰ কৰিছে কিন্তু এতিয়ালৈকে যিখিনি ক্লু পাইছোঁ আমি দেখিছোঁ ডেড বডি ক'ৰবাত মাৰ্ডাৰ কৰি ইয়াত অনা নাই পিঅ'ত অনা নাই কিন্তু পিঅ'তে বোধহয় মাৰ্ডাৰ কৰিছে আৰু মানুহ জড়িত আছে নেকি মাৰ্ডাৰত এই চাৰিজনৰ উপৰি এইটো ইনভেষ্টিগেশ্যন চলি আছে আৰু ওলাবও পাৰে মই না নকৰোঁ ইয়াতে কাৰণ এইটো পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব ওলাবও পাৰে গতিকে SP আৰু তেওঁলোকৰ টীম যিটো লাগি আছে কণ্টিনিউৱাছ লাগি আছে তাৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট পুলিচেতো যিটো ভাল কামটো কৰিছে নিশ্চয় ওলাব কিবা এতিয়ালৈ এভিডেঞ্চ কালেক্ট হৈছে নেকি নিশ্চয় কালেক্ট হৈছে এভিডেঞ্চ আৰু এভিডেঞ্চ কালেক্ট হৈছে যিটোৰ ভিত্তিত আমি এতিয়া তেওঁলোকক এৰেষ্ট কৰিব পাৰিছোঁ ডাঙৰ ল'ৰা যিজন মেডাম ডক্টৰ বিৰাট যোশী তাৰ প্ৰেজেণ্ট আছিলে নেকি নহয় এতিয়া আপোনালোকক গোটেইখিনি কথা আমি ক'ব নোৱাৰোঁ ইনভেষ্টিগেশ্যন পৰ্যায়ত আছেতো এতিয়ালৈকে ক'ব নোৱাৰোঁ আমি ইমানেই ক'ব পাৰোঁ যে sufficient evidences against these accused persons have been collected by the district police, not by any other agency, by the district police only. Bare কৈ আছোঁ মই district police তেওঁলোকৰ টীমে এইখিনি sufficient evidences have been collected and noted in the case diary of the IO. So on the basis of those evidences collected in the case diary, these people were arrested. ইয়াৰ বাহিৰেও আমি এইটো কিন্তু সাফিচিয়েণ্ট এভিডেঞ্চ আৰু এভিডেঞ্চেছ আছে আৰু আছে আমাৰ কাম কৰিব লগা যোনটো হ'লে কংক্ৰিট হ'ব বস্তু তেতিয়া আৰু তাত কোনো মানে দুখ হ'ল চাই